ডেৰ বছৰ আগতে ৪৫০০ টকা দি কিনি অনা এজনী কলি ছাগলী আৰু কৰোনা মহামাৰীৰ শেষৰ ফালে প্ৰায় দুবছৰৰ আগতে ২১০০ টকা দি কিনি অনা এটি চেউৰী গৰু পোৱালি আৰু ছাগলীজনীয়ে বৰ্তমানলৈকে ৬টা পোৱালি দিলে আৰু গৰুজনীৰ স্বাস্থ্য আপোনালোকে দেখিবলৈ পাইছে। সকলোৰে মৰম, মা দেউতাৰ মৰম, ঘৰৰ সকলোৰে মৰমত এয়া কলিৰ পৰিয়াল। চেউৰী গৰু পোৱালিটিৰ নাম দিলে দেউতাই কপালী আৰু কপালীৰ বয়স এবছৰ হওঁতেই তেওঁৰ মাতৃ ঢুকাল আৰু তেতিয়াই আমাকো এটি কপালীৰ দৰে সন্তান দৰকাৰ হৈছিল বাবে ২১০০ টকা দি কিনি আনিলোঁ আৰু ঘৰলৈ আনি দেখিছে বহুতেই ডাঙৰ হ'ল নহয়নে? আৰু কঁঠাল পাত ইমান সুন্দৰকৈ খাইছে, যি শব্দ কাৰুচ কাৰুচ কৰে যে সেই শব্দটো শুনিলে নিজকো খাওঁ খাওঁ লাগে, কিন্তু আমি খোৱা বস্তু নহয় বুলিহে, নহয়নে বাৰু? কলি অৰ্থাৎ ছাগলীজনীৰ ৬টা পোৱালিৰ ভিতৰত 2টা পোৱালি এয়া আৰু 2টি পোৱালি এইফালে দৌৰি ফুৰিছে, ভাবিছে কিজানি মায়ে আমাক ভাইটি ভণ্টিহঁতক পাই পাহৰিলেই নেকি। 6টা পোৱালিৰ ভিতৰত আৰু 2টা পোৱালি এই পৃথিৱীত আৰু নাই। সৌৱা মা আহি আছে আৰু দেউতাই গৰু লৈ আহিছে আৰু মায়ে এইফালে ছাগলী লৈ আহিছে। চাওক, এইয়া দেখিছেনে? এইজনী আমাৰ গৰুজনী। এইয়া মায়ে ছাগলী লৈ আহিছে। এইয়া